মই আছোঁ এটা আচৰিত পুখুৰীৰ মাজত, য'ত কেৱল খৰালিৰ সময়তে নহয় বৰঞ্চ ভৰ বাৰিষাও নোলায় এটুপি পানী। আচৰিত যেন লাগিলেও এয়াই সঁচা। নাম ইয়াৰ শুকনা পুখুৰী। বছৰৰ 12 মাহে শুকাই থাকে বাবে এই আশ্চৰ্যকৰ পুখুৰীটোৰ নাম ৰখা হৈছে শুকনা পুখুৰী। শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ কুসুমতলাৰ বৰিগাঁৱত আছে এই বিস্ময়কৰ পুখুৰীটো। কোনে, কেতিয়া আৰু কি কাৰণত খন্দাইছিল এই বিশেষ পুখুৰীটো, ইয়াৰ সবিশেষ তথ্য পোৱা নাযায় যদিও এটা কথা নিশ্চিত যে এই বৃহৎ পুখুৰীটোৱে ঐতিহাসিক আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰিছে। আজিও এই বিস্ময়কৰ পুখুৰীটোৰ সোঁমাজত ভৰ বাৰিষাও ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰাহে দেখা যায়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা লক্ষীসিংহ স্বৰ্গদেউৰ দিনলৈকে অসমৰ আন প্ৰান্তৰ দৰে বিশ্বনাথ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জামুগুৰি আদি এলেকাত অনেক গাঁও আৰু বহুতো আলিপুখুৰী আদিৰ সৃষ্টি হৈছিল। এই শুকনা পুখুৰী সেই ঐতিহাসিক সময়ৰে সৃষ্টি বুলি সকলোৱে দাবী কৰে। পিছে কি ৰহস্যজনক কাৰণত ইয়াত আজিও পানী নোলায় সেয়া নিশ্চিতকৈ কোনেও ক'ব নোৱাৰে। ৰহস্যময় শুকনা পুখুৰীৰ নানান কাহিনী অঞ্চলটোৰ বহু মানুহৰ আজিও মুখে মুখে। ইতিহাসবিদ ডক্টৰ নিত্যানন্দ গগৈৰ বুৰঞ্জীয়ে পৰখা বিশ্বনাথ প্ৰান্তৰ শীৰ্ষক সেই গ্ৰন্থত এই শুকনা পুখুৰীৰ উল্লেখ পোৱা যায়।